প্ৰত্যেকবাৰে প্ৰথম 2016 চনত নিৰ্বাচন জিকিয়ে কিছু মাজত এটা জোচ আছিল, জোচতে হয়তো এবাৰ ওলাইছে, দুবাৰ ওলাইছে, কিন্তু ধাৰাবাহিকভাৱে কোনেও কিন্তু এনেকৈ প্ৰকাশ কৰা নাই। যোৱা বছৰ এই যিখন আমাৰ চতুৰ্থ প্ৰতিবেদন আটাইতকৈ ওপৰত যিখন আছে, এই প্ৰতিবেদনখন কৰোনাৰ মাজত আমাৰ চপাশালবোৰ বন্ধ হৈ থকাৰ কাৰণে প্ৰকাশ কৰি উলিয়াওঁতে কিছু সময় লাগিছে। কিন্তু আমি আমাৰ যিটো কামৰ ধাৰাবাহিকতা, সেই ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিছোঁ। আমি আজি কৰোনাৰ কথা ওলাইছে, কৰোনাৰ সময়ত আমি গুৱাহাটীৰ 15,000 পৰিয়ালক 3টা মাহ আমাৰ নিজৰ পুঁজিৰে তেখেতসকলক আমি কিন্তু 3টা মাহ চলিব পৰাকৈ ৰেচন দিছোঁ। সম্পূৰ্ণ নিজৰ পুঁজি, কোনো কিন্তু ইয়াত বোলে DC অফিচৰ পৰা চাউল আহিছে সেই চাউলটো বিলাইছোঁ, সেইটো নহয়, সম্পূৰ্ণ নিজৰ পুঁজি, নিজৰ প্ৰচেষ্টাৰে। মই এই কথাখিনি এইকাৰণেই কৈছোঁ যে কিছু ক্ষেত্ৰত ৰাইজে তেখেতসকলৰ প্ৰতিনিধিয়ে ৰাইজৰ কাৰণে কি কৰিলে সেইখিনি জনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। তাতোকে ডাঙৰ কথা হৈছে যে সকলো মানুহে নিজৰ কাম কৰাৰ নিজৰ এটা পদ্ধতি থাকে। মই বৰ নিজৰ ঢোল ঢাক পিটি বৰ ভাল নাপাওঁ। নীৰৱে যিখিনি কাম কৰিবলৈ সেইখিনি মই কৰিবলৈ প্ৰচেষ্টা কৰোঁ। আজি নিৰ্বাচনৰ বতৰ, যেতিয়া প্ৰতিপক্ষই ক'ব আপুনি কি কৰিলে, তেতিয়া হয়তো নিজৰ কথা ক'ব লগা হয়, কিন্তু যথেষ্ট নিজৰ মনতে সংকোচ লাগে এটা, যে কিবা এজন মানুহক যদি কিবা এটা সহায় কৰিছোঁ সেই কথাটোকে আকৌ ৰাজহুৱাকৈ কৈ পেলাই প্ৰতিপক্ষৰ মুখখন বন্ধ কৰিব লাগে। আমি কৰোনাৰ সময়ত আপোনালোকে দেখিছিলে লকডাউন যেতিয়া হৈছিলে, আজি বহুত ডাঙৰ ডাঙৰ কথা কৈছে। 6 মাহ আগলৈকে যোনে হয়তো ঘৰৰ গেটৰ বাহিৰতে ভৰি ৰখা নাছিলে, সেইসকলে আজিকালি সোধে যে এখেতে কি কৰিলে। আমি অন্তত এটা কথা ক'ব পাৰোঁ যে আমি কিন্তু বিগত সময়ছোৱাত ৰাইজৰ লগত আছোঁ। বিগত সময়ছোৱাত সকলো সময়ত আপোনালোকৰ ইয়াতে মই নাই বুলিলেও কিমানবাৰ আহিছোঁ মোৰ নিজৰে হিচাপ নাই। এই খেলপথাৰখনৰ সম্পৰ্কে বিভিন্ন চিন্তা চৰ্চা কৰিছোঁ, বিভিন্ন আমি কথা ভাবিছোঁ যে এইখন এনেকৈ কৰিলে ভাল হ'ব, এইটো এনেকৈ হ'লে ঠিক হ'ব। অলপ আগতে বাইদেউগৰাকীয়ে মোক এখন গামোচা দি কৈছে, আপুনি আমাৰ ৰাস্তাটো বনাই দিয়াৰ কাৰণে এইখন গামোচা আপোনাক কৃতজ্ঞতা হিচাপে দিছোঁ। কোনটো ৰাস্তাৰ কথা ক'লে বাইদেউ? আচ্ছা, পূবকৰণীয়া ৰাস্তা। মই বাইদেউ সঁচা কওঁ, মই আপোনালোকৰ ৰাস্তাটো মোৰ এটা দায়িত্ব বুলি ভাবিছোঁ। এইটো কাৰণে বাইদেউ আপুনি মোক গামোচা দিছে, মই কৃতজ্ঞ বাইদেউ। আপোনাৰ আশীৰ্বাদ বুলি মই লৈছোঁ, কিন্তু মোৰ এইটো এটা দায়িত্ব। কিয়নো যোৱাবাৰ আপুনি যেতিয়া ভোট দিছিলে তেতিয়া আপুনি এটা চিন্তা কৰিছিলে যে এই মানুহজনক যদি দিওঁ তেতিয়াহ'লে এওঁ আমাৰ কামখিনি বহক বাইদেউ, বহি ল'ব, এওঁ আমাৰ কামখিনি আগবঢ়াই দিব। আমি বহুতো কাম কৰিছোঁ। 5টা বছৰৰ এটা বছৰ, যোৱা বছৰটো আমাৰ সম্পূৰ্ণ আপুনি নাই বুলিয়ে ধৰক, কিয়নো জানুৱাৰী ফেব্ৰুৱাৰী মাহত কা আন্দোলনে গোটেই গুৱাহাটীখন ধ্বংস কৰি দিলে। জাপানৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা চিন্তা কৰিছিল যে অসমত যদি আমি নতুনকৈ অসমখন গঢ় দিব লাগে তেতিয়াহ'লে আমাক যথেষ্ট পুঁজিৰ দৰকাৰ হ'ব। আমি এই পুঁজিটো যদি জাপানৰ প্ৰধানমন্ত্ৰীক অসমলৈ আনো, অসমৰ ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ দেখাওঁ, অসমৰ অন্যান্য যিবোৰ আমি কলা সংস্কৃতি সকলোটোতে চহকী, তেখেতক যদি সেইখিনি আনি দেখুৱাব পাৰোঁ, তেতিয়াহ'লে তেখেতসকলৰ পৰা যিটো বৈদেশিক এটা পুঁজি পোৱা যায়, ডাঙৰ পুঁজি পোৱা যায়, সেই পুঁজিটো আমি আনিব পাৰিম। আৰু সেইবাবে গোটেই পৰিকল্পনা কৰি আমি দেহে কেহে, মই গুৱাহাটী উন্নয়নৰ মন্ত্ৰী, আমি দেহে কেহে, আপোনালোকে দেখিছিলে কি সুন্দৰকৈ গুৱাহাটীখন সজোৱা হৈছিলে। ক'ত আমাৰ জনসংস্কৃতিৰ মানুহখিনিয়ে নৃত্য কৰিব, কোনখিনিত যেতিয়া আহিব তেখেতসকলে, ক'ত এনেকৈ বড়োসকলে নাচিব, মিচিংসকলে ক'ত কৰিব, কি কৰিব, গোটেইখিনি পৰিকল্পনা হৈছিল। কিন্তু এই গোটেই পৰিকল্পনাটো একমাত্ৰ এটা বিদ্বেষ লৈ তছনছ কৰি দিলে, ধ্বংস কৰি দিলে। গুৱাহাটীখনৰ এনেকুৱা এটা লাগিছিল যেন ক'ৰবাত যুদ্ধত বিধ্বস্ত এখন চহৰ। 2টা মাহ সেনেকেই গ'ল আমাৰ। পৰৱৰ্তী সময়ত কৰোনা আহিলে, কৰোনাৰ পিছতে লকডাউন হ'ল। এই লকডাউনৰ সময়ত
আমাৰ চৰকাৰী চাকৰিয়াল যিসকল তেখেতসকলে চাকৰি যাওক নাযাওক তেখেতসকলৰ দৰমহাটো পায় এটা মানে উপাৰ্জনৰ নিশ্চয়তা এটা আছে কিন্তু যিসকলে ব্যক্তিগত খণ্ডত কাম কৰে কোনোবাই হয়তো এখন দোকান দিছে কাৰোবাই হয়তো এটা শ্ব'ৰুমত তেওঁ চেলছমেনৰ কাম কৰে কোনোবা ছোৱালী বাহিৰৰ পৰা আহিছে ইয়াত আহি পেলাই হয়তো কোনোবা মলত কাম কৰে চেলছ গাৰ্ল হিচাপে এই সকলোৰে জীৱন কিন্তু একেবাৰে গতিত থমকি ৰৈছিলে আৰু সেইখিনি সময়ত আমি অনুভৱ কৰিছিলোঁ যে এইখিনি সময়ত যদি আজি আহি আমি যদি খালি নিজৰ নিৰাপত্তাৰ কথা ভাবি মুখত মাস্কখন লগাই ঘৰৰ ভিতৰতে সোমাই টিভি চাই থাকোঁ তেতিয়াহ'লে এই মানুহখিনি কোনে চাব আৰু সেই মানসিকতালৈ আমাৰ আজি মোৰ 2 সতীৰ্থ আছে মোৰ লগত আমি দলৰ ল'ৰাবিলাকে আমাৰ দলৰ ছোৱালীবোৰে আমি যুৱক যুৱতীসকলে প্ৰতিদিনা 10 টন 15 টন বস্তু আমি কিয়নো আপোনাৰ যেতিয়া চাউলৰ বস্তাটো আহে চাউলৰ বস্তাটো তেনেকুৱা সৰু 5 কিলো 5 কিলোকে নাহে আকৌ তাৰ পৰা চাউল উলিয়াই ভগোৱা আকৌ দালি উলিয়াই ভগোৱা নিমখ এপেকেট দিয়া